iPhone 14 Pro Max মোৰ হাতত আছে এতিয়া iPhone 14 Pro Max strawberry कैसा टेस्ट कैसा है फ्रेंड्स वेलकम बैक टू न्यू अनदर वीडियो तो स्वागतम जनाइছো আপোনালোকক নতুন এটা ভিডিঅ'লে তো iPhone 14 Pro Max মই ললো নেকি আৰু ভিডিঅ'টো চাওক এই লাষ্টলৈকে বহুত মজা লাগিব কাৰণ বহুত ভিডিঅ'টো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু লাষ্টলৈকে চাব ভিডিঅ'টো বহুত ধুনীয়া লাগিব আপোনালোক তো ফাৰ্ষ্টলি টিপটোত আমি গৈছিলোঁ 4জন মানুহ আৰু 4জন মানুহ গৈছিলোঁ আৰু 4জন মানুহৰ প্ৰায় আমাৰ বাজেট আছিল 5,000-6,000 টকা হাতত লৈ গৈছিলোঁ বেছি যিমান ট্ৰেকিং খোৱা বোৱা এক্সেট্ৰা যিমানখিনি আমাৰ ট্ৰেভেলিং একমেণ্ডেশ্যন যিমানখিনি গোটেইখিনি খৰচ ন আমি গোটেইখিনি শ্বেয়াৰ কৰিছিলোঁ কম বাজেটত আমি ট্ৰেভেলিং কৰিব চেষ্টা কৰিছিলোঁ জাষ্ট আমাৰ ট্ৰিপটো আছিলে 4 দিনৰ ট্ৰিপ গোটেই 4 দিনত বহুত জেগা ট্ৰেভেলিং কৰিলোঁ আৰু এইটো সম্ভৱ হ'ল জাষ্ট শ্বেয়াৰিঙৰ কাৰণে আমাৰ ফ্ৰেণ্ডছ যিমানকেইটা হৈছিলে প্ৰথমতে আমি এটা গ্ৰুপ বনাই লৈছিলোঁ চ' গ্ৰুপটোত আমি যিমানখিনি হয় ন যিমানখিনি য'ত যিমানখিনি খৰচ আছে একমেণ্ডেশ্যন ফুড ট্ৰেভেলিং যিমানখিনি পইচাখিনি গৈ আছে চ' আমি প্ৰথমতে নাম লিখি গৈছিলোঁ এটাৰ নাম লিখি গৈছে ইমান দিছে 15,000 টকাত আমি গোটেই 4 দিন ট্ৰিপ ইমান লং জাৰ্ণি লং এটা এডভেঞ্চাৰ পইণ্ট ভিউ পইণ্ট গোটেইখিনি এক্সপ্ল'ৰ কৰি ঘূৰি আহিলোঁ চ' নিজকে বহুত এক্সাইটেড হৈ আছোঁ ইমানখিনি কৰিলোঁ চ' ভিডিঅ'টো আৰু বেছি ইণ্টাৰেষ্টিং হ'ব আপোনালোকে চাই থাকক যদি আপুনি ক'ৰবাত ট্ৰেভেলিং কৰিব গৈছিলে মষ্ট ইম্পৰ্টেণ্ট থিং আপুনি কিহত পইচা বেছি খৰচ কৰে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব আৰু আগতে ভিডিঅ'টো চাই লওক কেনেকুৱা হয় তো এইটো ট্ৰিপৰ কোচিৰ যিখিনি মুনাৰ ট্ৰেভেলিং পইণ্ট আছিলে গোটেইখিনি ট্ৰেভেলিং কৰি জাষ্ট আমি কালি ইয়াত আহি পালোঁ কালি মেক্সিমাম 4 দিন আগতে ইয়াত পালোঁহি আৰু 4 দিনৰ পৰা মই একো ভিডিঅ' আপলোড দিয়া নাই কাৰণ মোৰ বেমাৰ হৈ আছিল চ' বেমাৰ মেইনলি জ্বৰ চৰ্দি কাহ হৈ গ'ল তাত গৈ পেলাই তালৈ হস্পিটেল গ'লোঁ টেবলেট কিমান খাইছোঁ ক'ব নোৱাৰোঁ জাষ্ট আজি অলপ ভাল পাইছোঁ চ' ভিডিঅ'টো কণ্টিনিউৱাছলি এডিটিং কৰি আপোনালোকক শ্বৰ্টলি দেখাই যাম যেনেকৈ আহিলোঁ কিমান কি কৰিলোঁ চ' ইমানটো ভিডিঅ'টো আপুনি চাই থাকক চ' কেনেকুৱা হয় ভিডিঅ'টো লাষ্টত কমেণ্টত কৰিব আৰু যদি ভাল লাগে লাইক এটা কৰি জাষ্ট বেকআপ হৈ গ'ল এতিয়া আমি কেম্পৰ পৰা ওলাই গৈ আছোঁ ফুল প্ৰটেকশ্যন আমি যোনটো জেগাৰ পৰা আহিছোঁ তাৰ পৰা ফুল প্ৰটেকশ্যনৰ কাৰণে আমাৰ লগত আহিছে 3টা ডগ নামকেইটা কৈ দিওঁ তাৰ নাম পেপাৰ ইয়াৰ নাম মিঠু আৰু ইয়াৰ নাম মায়া ফাইনেলি আহি পাই গ'লোঁ লাষ্ট ডেষ্টিনেশ্যন যোনটো আমাৰ লাষ্ট ডেষ্টিনেশ্যন আছিলে এখন ভিলেজ গাঁও हाँ वो नहीं दूसरा बात करे अभी যোনখন আমাৰ লাষ্ট ডেষ্টিনেশ্যন ভিলেজ আছিলে য'ত অহাৰ প্লেন আছিলে আমাৰ বৰ্তমান সেই গাঁওখনত আহি পালোঁ আৰু জাষ্ট আহি খোজকাঢ়ি আহিছোঁ প্ৰায় আৰু 2 কিলোমিটাৰমান যাবলৈ বাকী আছে জেগাটো 2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব আৰু তাত গাঁওখন অলপ এক্সপ্ল'ৰ কৰিম আৰু তাৰপিছতে বাছ ধৰিব লাগিব ইয়াৰ পৰা বৰ্তমান মুনাৰ লাষ্ট ভিলেজত আছোঁ আৰু তাৰ পৰা আমি গৈ আছোঁ মেক্সিমাম আৰু 12:30 মানত ইয়াৰ পৰা বাছ আছে বাছত ধৰিম আৰু বাছৰ পৰা গৈ আছোঁ किधर जाएगा इधर कोची है कोची जाएगा अभी मुन्नार जाएगा मुन्नार में कोची में जाएगा এতিয়া মুনাৰৰ মেইন পইণ্টত যাম তাৰ বাছখন তাৰলৈকে পাম তাৰ পৰা আকৌ
বেলেগ বাছ ধৰিব লাগিব বেলেগ বাছ ফুলটো ভাল এইটো কি ফুল চাওক ভেৰি ডিফাৰেণ্ট लड़की লড়কি কা ফুল ফাৰ্ষ্ট টাইম এইটো ফুল দেখিছোঁ বেঙুনীয়া ৰঙৰ तुमको लड़की दिया ना लड़की नहीं दी हमें हाँ, कुछ से मैं तुड़ देखा के है मैं देखा है नहीं देखा इधर से लड़की देगा लास्ट डेस्टिनेशन ভিউ পইণ্টত পাই গ'লোঁ আপোনালোকক কিবা দেখাবলৈ আহিলোঁ বৰ্তমান বেলি ফুল চাওক বেলি ফুল আৰু তলত দেখাই আছোঁ বহুত ধুনীয়া তলত কবি খেতি দেখাই আছোঁ আপোনালোকক ফুলকবি বন্ধাকবি গোটেইখিনি কবিৰ খেতি আছে apa ini? Apa ini macam tadi? যাওঁ ব'লা আগতে পাৰ্মিশ্যন লৈ লৈছোঁ ন বেলেগৰ খেতিত বিনা পাৰ্মিশ্যনত সোমাব নালাগে চ' ফাৰ্ষ্টতে পাৰ্মিশ্যন লৈ লৈছোঁ আৰু গৈ আছোঁ এতিয়া প্ৰটেকশ্যনৰ কাৰণে জেগাই জেগাই ৰখীয়া মানে ৰখিবৰ কাৰণে এটা এটা কুকুৰ থৈ দিছে আৰু তলৰ ভিলেজখন চাওক আৰু আগফালে অলপ চেণ্টাৰ জেগা আছে সেইটো চাইডে চেণ্টাৰ জেগা আছে তাত যাম এতিয়া তাৰ পৰা আমাৰ বাছ আছে তাৰ আগতে আপোনালোকক এয়া খেতি কবি খেতি ये क्या है स्ट्रॉबेरी इधर का स्पेशल वाला है स्पेशल वो रेड वाला है है नहीं हमारे घर बनाएगा तो उसके और तलते या ফুল আনছি ব্ৰ আৰু তলতে এয়া ভিলেজ আৰু তলত আছে এয়া কবি বন্ধাকবি कौन सा फ्रूट है भाई हाँ कई क्या ना क्लास में इतने बॉटल ಇದು 150 രൂപ ഇതിൻ്റെ ഒരു ബോട്ടിൽ क्लास है खाने भी कच्ची दे दो অলপ খাই চাওঁ कैसा टेस्ट कैसा है अच्छा है ये ताजी में कितने किलो और है किलो কি ফুল হয় নাজানো स्ट्रॉबेरी अरे स्ट्रॉबेरी किलो का किलो এতিয়া য'ত গৈ আছিলোঁ ন মই ষ্ট্ৰবেৰী দেখাইছিলোঁ ষ্ট্ৰবেৰী লোকেল অৰ্গানিক ষ্ট্ৰবেৰী এতিয়া আমি গৈ আছোঁ বাছলৈ ফাইনেলি আহি পাই গ'লোঁ বাছ ষ্টেচন আহি পাই গ'লোঁ জাষ্ট মাই গড ফৰেনাৰো আহি পেলাই বহিছে আমাৰ লগত এতিয়া বাছত প্ৰায় 20 কিলোমিটাৰমান আহি গ'লোঁ কাৰোত আপুনি বিশ্বাস নকৰিব মই আজি 3 দিন হ'ল ভাত খোৱা নাই হেল্ল' গাইছ তো আহি পালোঁ কোচি চেণ্টাৰ আৰু এতিয়া গৈ আছোঁ লুলু মাৰ্কেট কেতিয়াবা 125 टका लुलु मॉल से का हाँ लुलु मार्ट से का लुलु मॉल से का सीधा जाता है लुलु मॉल है हाँ लुलु मॉल ओह भाई एसी है पूरा एसी पूरा फुल एसी मशीनरी रोबोट सब रोबोट जस्ट सो फॉर फन ये क्या ये फिल्म है ना एक क्या नाम था इलेक्ट्रॉनिक जस्ट फिल्म এখন আছিলে মনত পৰা নাই নামটো গৈ আছোঁ আমি লিফ্টত ওপৰত গৈ আছে মনসুৰ মিঠু ভাই আচ্ছি ভাই জাষ্ট ইয়াত উঠি আহিছিলোঁ আৰু পাই গ'লোঁ আমাৰ অসমৰ এটা ধীৰাজ বৰা কেতিয়াৰ পৰা কাম কৰি আছে জাষ্ট এতিয়া উঠি আহিছোঁ ওপৰ লিফ্টৰ পৰা আৰু লগ পাই গ'লোঁ ধীৰাজ বৰা লগ পাই বহুত ভাল লাগিল ইয়াতে গম পালোঁ যে ইয়াতে অসমীয়া মানুহ আছে আমাৰ অসমৰ মানুহ আছে লগ পাই বহুত ভাল লাগিল ব্ৰ আৰু লগ পাম কেতিয়াবা মোৰ নাম ৰঞ্জন দাস ধীৰাজ বৰা অ'কে ব্ৰ লগ পাম কেতিয়াবা জাষ্ট বহুত ভাল লাগি গ'ল কাৰণ অসমৰ মানুহ এজনী ইয়াত লগ পাই গ'লোঁ ন ডুবাই চেম ডুবাই মাৰ্কেটত সোমাই অহা নিচিনা লাগিছে iPhone 14 Max मैं बुक किया है ये क्या है वो क्या है इधर बुक किया है कितना का आया 1 लाख नहीं है अभी थोड़ा कम हो गया हाँ कम हो गया हाँ अभी बुक किया ऑनलाइन में इधर से बुक किया लुलु में মই ভাবিছোঁ এটা এয়াৰডপ লৈ যাম কিন্তু হাতত পইচা নাই বেলেগ এখন আহিব লাগিব আৰু
ये इसका प्राइस जस्ट ही है ना पूरा जस्ट ही प्योर ओरिजिनल अपना को देख रहा है ओरिजिनल 14 प्रो मैक्स 14 Pro Max oh my god इधर आ गया ना आएगा इधर भी है हाँ प्राइस है ना इधर भी देखो प्राइस कैमरा दिखाओगे कैमरा देखिए मुश्किल है तो मेरा शॉप है आओ भाई साहब iPhone 14 Max और कैमरा फुल जूमिंग Full zooming. 15x जूमिंग भाई अच्छी ये इसको ऐसे करो ना इसका जूम करो इसका टोपरा जूम करो भाई हाँ भाई क्लियरिटी देखी है आईफोन और फास्ट क्लियरिटी फास्ट मस्त iPhone 14 Pro Max লুক মোৰ হাতত আছে এতিয়া iPhone 14 Pro Max লুক জাষ্ট আহি iPhone 14 চাই গ'লোঁ iPhone 14টো কেনেকুৱা জাষ্ট মোবাইলৰ স্ক্ৰীণত দেখি আছিলোঁ কিন্তু আজি ৰিয়েল লাইফত হাতত লৈ কিনে চালোঁ আইফোনটো বহুত বঢ়িয়া আজি iPhone 14 লৈ ফিলটো এনেকুৱা হৈছে যে iPhone 14 ফিলটো মানে কি কওঁ আৰু বোলো ভাষাৰে বুজাব পৰা নাই মই যি বিচাৰে যেনেকুৱা ধৰণৰ কাপোৰ বেগ আমেৰিকান টুৰিষ্টৰ কাৰণে ইয়াত চাওঁ লাইক বিৰাট জাষ্ট তলৰ এটা ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰটো ঘূৰোঁতে হাফ ঘূৰিছোঁ জাষ্ট হাফ 4% জাষ্ট 1% ঘূৰিলোঁ তলত আৰু ওপৰত যাবলৈ आज बनाया भाई आज स्पेशल है कुछ स्पेशल है আজি খুব স্পেচিয়েল দিনত লুলু মাল মাৰ্কেট সোমালোহি আৰু তলত চাওঁ লুলু মাল মাৰ্কেটৰ কেক কিমান ডাঙৰ কেক আজি লুলু কচি কেকটো কাটিব এতিয়া কিমান ডাঙৰ কেক চাওঁ দেখি অকণমান কেকটো কটালৈকে ৰখিবলৈ টাইম নাই কাৰণ আৰু প্ৰায় 10-20 মিনিটৰ পিছত ট্ৰেইন আছে আমাৰ ইয়াৰ মেট্ৰ' ষ্টেচনৰ পৰা চ' অলপ যিমান পাৰোঁ এক্সপ্ল'ৰ কৰোঁ জেগাটো ঘূৰোঁ ন ফাৰ্ষ্ট টাইম আহিছোঁ আৰু নেক্সট টাইম আহিলে নাই তাৰ কোনো গেৰেণ্টি নাই চ' জেগাটো যিমান পাৰোঁ এক্সপ্ল'ৰ কৰোঁ ঘূৰোঁ তাৰপিছত আৰু ট্ৰেইনত যাবই লাগিব লুলু মাল মাৰ্কেট আৰু এটা ষ্টেপ মানে আৰু এটা বিল্ডিং ওপৰত গৈ আছে মালিক কিসকা মালিক অনাৰ ইউচুফ আলী আৰু গোটেই জেগা ঘূৰি ঘূৰি এক্সপ্ল'ৰ কৰি আহি লাষ্টত সোমালোহি ইণ্টাৰনেশ্যনেল আপুনি বাহিৰৰ দেশত যিবিলাক খানা পাব ইয়াতো পাব বাথৰুমত সোমাইছিলোঁ বাথৰুমত যাই হাতটো ধুই হাতত পানী খুৱাই খুৱাই ধুব পাৰি মোৰ প্ৰথমতে আহি পেলাই কি হৈছে ইয়াত এইটো ঘূৰাই আছোঁ ঘূৰাই পানী খুৱাই নোলায় পূৰা টেনশ্যন হৈ গৈছে জাষ্ট টেপ কৰিব লাগে পানী অট'মেটিক আহি থাকিছে লুলু মাল গৈ আছোঁ আমি ট্ৰেইন আছে ট্ৰেইনৰ টিকেট আছে তাত গৈ আছোঁ চ' দেৰি হৈছে কাৰণে নিচু পূৰা বেগাই দৌৰি গৈছে লুলু মাল প্ৰ इसका लुलु माल मंसूर भाई है ना इधर भी आईफोन परचेज करेगा हाँ वो आईफोन परचेज करेगा वो 14 Pro Max करेगा आईफोन नेक्स्ट वीक हाँ so next week আহি আছোঁ iPhone 14 Max ল'বলৈ মনসুৰ ভাই আহিলোঁ মাৰ্কেটৰ লুলু মালৰ পৰা আৰু এতিয়া ক'ব লাগিব বাই চ' বাই লুলু মাল জাষ্ট দৌৰাদৌৰিকৈ আহি পেলাই মেট্ৰ'ত সোমাই গ'লোঁ লাইফৰ ফাৰ্ষ্ট টাইম আজি কৰিছোঁ মেট্ৰ' 10 মেট্ৰ' 10খন আছে কোচিৰ পৰা নৰ্থ কোচি এডেপালি টু নৰ্থ কোচিৰ এখন ট্ৰেইন যাব এতিয়া আমি গৈ আছোঁ নৰ্থ কোচি চ' ভিডিঅ'টো ইমান বেছি দীঘলীয়া নকৰোঁ গোটেইখিনি লাষ্ট ভিডিঅ'কেইটাৰ লগৰকেইটা আছিলে উৎপল অমন বিৰাট গোটেইকেইটাকে বহুত বেছি মিছ কৰি আছোঁ কাৰণ কিয় তাত মোৰ আজি লগত নাই গোটেইখিনি যিমান জেগা এক্সপ্ল'ৰ কৰিলোঁ ন গোটেইখিনি সিহঁত লগত থকা বহুত বেছি এনাৰ্জি ফিল কৰিলোঁ আৰু বহুত বেছি ভাল চ' আই মিছ ইউ